শুভংতিনী ঠাণ্ডাই বিনেশ্বৰ ব্ৰহ্ম আমাৰ বড়ো সমাজত ডাঙৰ এটা কণ্ট্ৰিবিউশ্যন আছে BTC গঠনৰ ক্ষেত্ৰত আৰু আমি কৈছোঁ যে ফাৰ্ষ্ট মেডিয়েটৰ হিচাপে গভৰ্ণমেণ্ট অফ আছাম বা BLT লগত যেটো আলোচনা ভাৰত চৰকাৰৰ লগত আলোচনা কৰিবৰ কাৰণে ফাৰ্ষ্ট মেডিয়েটৰ হিচাপে ৰল লৈছিল আমাৰ বিনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়া সেইটো কথা চবেই জানে আৰু যেতিয়া আলোচনা কৰি আছিল আমাক সাজেষ্ট কৰি আছিল যে বিনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়াই আমাক সাজেষ্ট কৰিছিল যে যদি চুক্তি হয় এই চুক্তিত বড়ো ভাষাটো এই চিডুলত সোমাব লাগে এই ডিমাণ্ডটো ৰাখিব লাগে বুলি আমাৰ বিনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়াই আমাক সাজেষ্ট কৰিছে তো ইয়াৰ কাৰণে মই কৈছোঁ যে বিনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়াৰ যিটো কণ্ট্ৰিবিউশ্যন আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আজি আমাৰ শুভংতিনী ঠাণ্ডাই আমাৰ বিনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়াৰ যিটো ডেথ এনিভাৰ্চাৰী এই ডেথ এনিভাৰ্চাৰীত সকলো দল সংগঠন আহি ইয়াত উপস্থিত হৈছে সকলোৱে সন্মান জনাবৰ কাৰণে আহিছে আৰু আমিও আজি ইয়াত উপস্থিত হ'বলৈ পাই খুব ভাল লাগিছে।